Hello everyone, good morning. মই ডেইজি আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহু ভোগালী হয়, কিন্তু ভোগৰ আয়োজন একো হোৱাই নাই। অকণমানিজনীৰ লগত লাগি থাকোঁতে গৈছে। হাজবেণ্ডো কালি আহিব নোৱাৰিলে আৰু কালি বৃহস্পতিবাৰ আছিলে, একো নহ'লেই। আজি কি হয় চাই লওক, ভিডিঅ'টো গম পাবই। এতিয়া হাজবেণ্ডৰ পাপা বজাৰলৈ যাবলৈ ওলাইছে, বজাৰলৈ যাব তেওঁলোকে। তাই কি আনে, আৰু আজি অকণমানজনী ফাৰ্ষ্ট বিহু পাইছে, ভোগালী বিহু পাইছে, ভোগৰ বিহু। তো তাইৰ ফালৰ পৰা হেপী বিহু। চবেই দিয়া হেপী বিহু, হেপী বিহু। আপোনালোক সকলোৱে সুখৰ হৈ পৰক, ঘৰখন আনন্দৰে ভৰি পৰক, তাকে কামনা কৰিলোঁ। ভিডিঅ'টো চাই থাকক। তাই আমনি কৰিছে, শুব চাগে, এতিয়া শুৱাই লওঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো আমাৰ মেজি তামোল পাণ, হে তামোল পাণ দি লৈ গ'ল বোলে। আমি সেয়া এটা কৰি দিব লাগিব, এতিয়া কেনেকৈ কৰিম। দুইজনী এতিয়া জুই ফুৱাই আছোঁ, জুই সেক দি আছোঁ তাইক অকণমান। মায়ে জলপান আনি দিছে, দৈ, গুড়, এইফালে নাৰিকলৰ লাড়ু, পিঠা আছে। পিঠা এতিয়া নাখাওঁ বুলি কৈছোঁ। আকৌ হাজবেণ্ডে আনি দিছে এইফালে কলা আঙুৰ খাই বহুত ভাল লাগে, সেইকাৰণে আনি দিছে। তো আপোনালোকে কোনে কোনে কলা আঙুৰ খাই ভাল পায় প্লিজ কমেণ্ট কৰি জনাবচোন। এতিয়া জলপানখিনি খাই লওঁ, ভিডিঅ'টো চাই থাকক আৰু কি কৰি আছোঁ দিনটোত। আজি বিহুত এনেকৈ শুই আছে, পাপা ওলাই ৰৈ আছে। আজি বিহুৰ দিনা এনেকুৱা শুই আছে, ষ্টেটাছ দি দিছোঁ। আৰু বিহুৰ স্পেচিয়েল আজি একো নহয় নি? শুই আছে যে। কি হ'ল? পাপাহঁত বজাৰলৈ ওলাই গৈছে, হাজবেণ্ড আৰু পাপা দুইজনে গৈছে। ৰ'দটো আকৌ সোমালেই, উলিয়াইছিলেহে। কাপোৰ আজি নুশুকাই। এফালে আশা বাইদেউ আহিছে তাইৰ ৱেইট জুখিবৰ কাৰণে। আজি তাইৰ 42 দিন কমপ্লিট হৈছে আৰু তাইৰ ৱেইট 4 কেজি 200 গ্ৰাম হৈছেগৈ আৰু এতিয়ালৈকে। আৰু খেলি আছে এতিয়া বিচনাত, তাইক শুৱাই দিছোঁ অকণমান। শুব বুলি আহিলোঁ কিন্তু নুশুলেই, অকণমান শুই উঠি গ'ল। এতিয়া বিচনাতে খেলি আছে তাই, সেইকাৰণে তাইৰ লগতে অকণমান বহি কিনি খেলাই আছোঁ তাইক। আৰু তেওঁলোকো বজাৰ কৰি আহি পালেহিয়ে। পাপাহঁত ঘৰৰ বস্তুখিনি বজাৰ কৰি লৈ আহিছে, এইফালে চাউলৰ বস্তা দাঙি লৈ আহিছে আৰু ঘৰত যিমানখিনি ৰেচন লাগে সেইখিনিও বজাৰ পাতি কৰি লৈ আহিছে, নহ'লে তেওঁ ছুটিয়ে নাপায় সেইকাৰণে। আৰু আজি বিহুৰ স্পেচিয়েল হৈছে লোকেল চিকেন। হাজবেণ্ডে লোকেল চিকেন আনি ঘৰতে কাটি আছে, লোকেল মুৰ্গী এটা আনি কিনি। তো আজি বহুত দিনৰ মূৰত মই বনাবলৈ আহিছোঁ পাকঘৰলৈ। এইফালে হাজবেণ্ডে চব সানি মেলি ৰেডি কৰি দিছে, হালধি কিবাকিবি মাংসখিনি। আৰু মই আজি বনাম, আৰু গাহৰিও আনিছে, তেওঁলোকে গাহৰি বনাব, হাজবেণ্ডে নিজে গাহৰি বনাব। আৰু মই আজি বহুত দিনৰ মূৰত বনাম বুলি ভাবিছোঁ। চিকেনখিনি কেনেকুৱা হয় নাজানো, তো বনাই লৈছোঁ প্ৰথমতে।
মাঘ বিহু স্পেচিয়েল কাইক আমাৰ মাঘ বিহু স্পেচিয়েল কাইক গাহৰি বনাইছে ছোৱালীজনীয়ে মাংস খাব পাৰিব সেইদিনাপৰা মই ঘৰত আমাৰ গাহৰি মাংস বন্ধ কৰি দিম ছোৱালীজনীক মই এপিছত নোখোৱাওঁ মই লাগিলে বাহিৰৰ হোটেলত খাম কিন্তু ছোৱালীজনীক মই গাহৰি মাংস এপিছত ৰেকৰ্ডিং হৈ আছে কথা পিছত নক'ব আকৌ এইটো প্ৰমিছ ছোৱালীজনীয়ে খাওঁ বুলি ক'লে নকয় যে গাহৰি মাংস খায় এই বাহিৰলৈ গ'লে তো গম পাব সেইটোৰ প্ৰতি মই ঘৃণা উপজাই দিম